এজন প্রতিষ্ঠিত রাজনৈতিক নেতা মৌলানা বদরুদ্দিন আজমল ডাঙৰীয়া আৰু এআইইউডিএফ দলৰ সাধাৰণ সম্পাদক আৰু জামিয়াতুল উলামাহিনৰ সাধাৰণ সম্পাদক কাছিমি ডাঙৰীয়া, ডক্টৰ আদিত্য লংকা ডাঙৰীয়া, সামাদ চৌধুৰী ডাঙৰীয়া, ইউপিপিএলৰ নেতৃবৃন্দসকল আৰু ৰাইজসকল সকলোলৈ মই প্ৰথমতে নমস্কাৰ। ৰঙালী বিহু ৰংজালী বৈশাখু বড়োবিলাকে কয়। ৰঙালী বিহুৰ কাৰণে আপোনালোকলৈ চব শুভেচ্ছা জনালো, অলপ জনালো। আৰু আজি মই কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ যে আজি এআইইউডিএফ দলৰ মুৰব্বী ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়া আজি গুৱাহাটীৰ পৰা হেলিকপ্টাৰ লৈ পেলাই মোৰ কাৰণে আজি ভোট মাগিবলৈ আহিছে। তেখেতৰ পৰা আমি অকল ৰাজনৈতিক সমৰ্থন পোৱা নাই, আমি আকৌ পাইছোঁ, মই ব্যক্তিগত পাইছোঁ, আশীৰ্বাদো পাইছোঁ তেখেতৰ পৰা। এই আশীৰ্বাদৰ বলতে জনগণৰ ৰাইজে আজি মোক ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। আৰু আজিৰ যিটো জনসমাগম, এইটো ৰাজনৈতিক জনসমাগম মাত্ৰ নহয়, এইটো বড়ো, মুছলমান আৰু অন্য জাতিৰ মাজত হোৱা এটা মহামিলন। আৰু আজি আমি নতুন ইতিহাস কৰিবলৈ গৈ আছো। BTCৰ একো ঠিক হোৱা নাই, অকল মাইনৰিটি মুছলমান বুলি নহয়, বড়ো জনগণেও এই BTCৰ প্ৰশাসনক লৈ পেলাই কোনেও সুখী নহয়। আমাক লাগিছিল বলিষ্ঠ নেতা এই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে। আজি গৰীব মানুহে PMAYৰ ঘৰ এখন পাবৰ কাৰণেও 10,000 টকা ঘুষ দিব লগা হয়। ইয়াৰ বড়ো অবড়ো কোনো কথা নাই। বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও 5,000, 6,000, 10,000 পইচা পৰ্যন্ত দিব লগা হয়। ইয়াত আত্মীয় স্বজনৰ ৰাজনীতি হৈছে। বড়োবিলাকৰ মাজত কোনোবা যদি BCDC চেয়াৰমেন হয়, মুছলমানৰ মাজত কোনোবা যদি BCDC চেয়াৰমেন হয়, গৰীব মানুহৰ ঘৰ কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে পায়, বেলেগবিলাকে নাপায়। স্বজন প্ৰীতিৰ ৰাজনীতি। তাৰ কাৰণে আজি বৈষম্যৰ অভিযোগ আজি উঠি আহিছে। আমি 10-12 বছৰ তাৰ বিৰুদ্ধে যুঁজি আহিছোঁ। ইমান সতীত্ব হেৰুৱালো, গুলি খাই মৰিব লগা হ'ল, সফল হোৱা নাছিল। আমাক লাগিছিল এটা শক্তিশালী ৰাজনৈতিক দল, শক্তিশালী ৰাজনৈতিক নেতাৰ মাৰ্গদৰ্শন, আৰু সেই মাৰ্গদৰ্শন আৰু আশীৰ্বাদ আমি আজি পাইছোঁ বুলি ধৰি লৈছোঁ যে আমাৰ আদৰণীয় সন্মানীয় মৌলানা বদৰুদ্দিন আজমলে আমাক আগত থাকি পেলাই আগুৱাই লৈ যাবৰ কাৰণে আজি আগবাঢ়ি আহিছে। তো আগন্তুক 2020 চনত বিদায় দিয়াটো খাটাং BTCৰ পৰা। আৰু অকল UPPL বুলি নহয়, AUDF আৰু UPPL মিলিয়ে বিদায় দিব লাগিব। নতুন চৰকাৰ UPPL আৰু AUDF দলৰ হ'ব। জনগণৰ ৰাইজ আজি শান্তিৰ কথা কয়। नरेंद्र मोदी केतियाबा ही पेले कब शांति मैं लाऊंगा आप लोगों के लिए, शांति मैं दूंगा। राहुल गांधी काली कब शांति नरेंद्र मोदी नहीं दे सकता, मैं लाऊंगा। शांति किंतु नरेंद्र मोदी দিব নোৱাৰে, राहुल गांधी দিব নোৱাৰে। ইয়াত যদি মিলিজুলি ভাবে ঐক্যবদ্ধভাৱে সবে যদি কাম নকৰে কোনেও শান্তি আনিব নোৱাৰে। তো শান্তি আমি আনিম, UPPL আৰু BPF আনিম। নৱকৰণীয়া কিবা কিবি প্ৰতিশ্ৰুতি দি পেলাই আপোনালোকৰ ভোট লৈছিল, আজি ক'ত আমি দেখিবলৈ পোৱা নাই। নৱকৰণীয়া ক'ত মিটিং কৰিছে, কৰিবই পৰা নাই এটাও। কাৰণ তেওঁ ৰাইজক যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰক্ষা কৰিব পৰা নাই।
প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে অকলে এমপি বিটিচি বাতিলৰ কথা কৈছিল না কিন্তু আমাৰ আজমল ডাঙৰীয়াই বিটিচি বাতিলৰ কথা কোৱা নাই বিটিচিত সম উন্নয়ন সম অধিকাৰ আৰু উন্নয়নৰ কথা কৈ পেলাই এইটো শক্তিশালী কৰিবৰ কাৰণে তেওঁ কথা কৈছে আমিও একমত বিটিচি বাতিল নৱসৰণীয় কৰিবই নোৱাৰে কিয় অকলে এমপি 545 জন এমপিৰ মাজত সংবিধান সংশোধন কৰিব লাগিলে কমসে কম 273টা এমপিৰ প্ৰয়োজন তাৰ হাতত এমপি নাই গাঁও গঠনত লোৱা প্ৰতিশ্ৰুতি দিছে বিধানসভাত তেওঁৰ এমএলএ নাই কেনেকৈ কৰিব তাৰ পিছতো আজি দেখা গ'ল এনআৰচিৰ কাৰণে বহুত ভাৰতীয় নাগৰিকৰ নাম বাদ গ'ল তাৰ ওপৰত আজি হাৰাশাস্তি চলি আছে আপোনালোকৰে ভোট লৈ পেলাই তেওঁ জিকি গৈছে কিন্তু সংসদৰ মজিয়াত তেওঁ মাত নামাতিল নাগৰিকত্ব সংশোধনী বিল অসমৰ সকলো জনগোষ্ঠীয়ে মিলি পেলাই তাৰ বিৰোধিতা কৰিছে তাৰ মাজত অন্যতম আমাৰ মাননীয় আজমল ডাঙৰীয়া তেওঁ অকলে এটা সময় আছিল অসমত বিৰোধী এমপি নাছিল অসমৰ পৰা সংসদৰ মজিয়াত সবে চৰকাৰী পক্ষ অসমৰ হৈ মাত মাতিবৰ কাৰণে কোনো এমপি নাছিল বিৰোধী এমপি নাছিল এই সময়ত অসমৰ জনগণৰ স্বাৰ্থত অকলে হলেও মাননীয় আজমল ডাঙৰীয়াই থিয় দি পেলাই অসমৰ স্বাৰ্থত মাত দিছিলে আৰু আজি কালি মই যদি জয়ী হৈ যাম এটা নহয় দুটা তিনিটা সাংসদ থিয় দি পেলাই জনগণৰ স্বাৰ্থত আমি মাত মাতি যাম কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আমাৰ ইস্তাহাৰত কিছুমান প্ৰতিশ্ৰুতি আমি প্ৰদান কৰিছো শান্তি আমি দিম সেইটো আমি কব যোৱা নাই কিন্তু শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিম নিৰাপত্তা দিম বুলি আমি কোৱা নাই কিন্তু নিৰাপত্তা আনাৰ কাৰণে আমি কাম কৰিম এইটো সামাজিক এটা প্ৰক্ৰিয়া শান্তি আনিব লাগিলে অশান্তিৰ কাৰণবিলাক আমি জানিব লাগিব ইয়াত বন্দুকৰ আন্দোলন আছে পুলিচ মিলিটাৰী লগাই পেলাই বন্দুকৰ আন্দোলন শেষ কৰিব পৰা নাই 50-40 বছৰত কিন্তু সামাজিকভাৱে যেতিয়া সমাজৰ মানুহে আগবাঢ়ি আহিল উগ্ৰপন্থীসকলে আজি শান্তিৰ ৰাস্তাত আহি পেলাই শান্তি আলোচনাত বহি আছে যাৰ বাবে কোনো অশান্তি হোৱা নাই এইটো কোৱাৰ কাৰণে মোক আজি শৰণীয়াৰ দৰে ব্যক্তিয়ে উগ্ৰ জাতীয়তাবাদী বুলি ক'ব বিচাৰে হাগ্ৰামা মহিলাৰেও কিন্তু শৰণীয়াৰে কৌশলটো শিকি ল'লে ভালকে তেওঁকো অৱৰোধ লাগে শৰণীয়াকো অৱৰোধ লাগে এতিয়া হাগ্ৰামা সেইকাৰণে কয় ইউজি ব্ৰহ্মা বড়োলেণ্ড বিচাৰিব আমি নিবিচাৰো অৱৰোধ লাগে খাক দিব বড়োৱে সিদ্ধান্ত লওক কংগ্ৰেছকো লাগে এনেকুৱা নহয় যি হ'ব ভাৰত চৰকাৰে ল'ব সিদ্ধান্ত আৰু সেই সময়ত ভগৱানে যদি আমাক ঠিকে থাকে ৰাখে আমাৰ আজমল ডাঙৰীয়া এমপি হৈ থাকিব তেওঁৰ মতামত নোলোৱাকৈ ভাৰত চৰকাৰ কোনো সিদ্ধান্ত নল'ব হয়তো বা ইয়াত মই জানো যিমান তো এতিয়া যিটো অংশ পাই আছে মোক লৈ পেলাই এও দেৱদলৰ 3 জন আৰু মই এজন 4টা আৰু হয়তো বাঢ়ি যাবও পাৰে আৰু যিমান দূৰ মই জানো বিজেপিৰ এমপি হয়তো বা 4টা বা 5টাতকৈ বেছি হ'ব নোৱাৰিব কংগ্ৰেছতো হিচাপ নাই তেওঁলোকে ক'ত হিচাপ কৰিছে নাজানো কংগ্ৰেছ আজি কোকৰাঝাৰত আমি কংগ্ৰেছৰ বিষয়ে কথা পতা নাই কাৰণ কংগ্ৰেছ কৰ্মী নিজে নিজে হতাশ হৈ গৈছে কাম কৰা নাই তেওঁলোকে যিয়ে নহওক ক'ব লগা একো নাই কিন্তু আমি জয়ী হ'ব লাগে ইলেকশ্যন জিকা মাত্ৰ নহয় আমাৰ উদ্দেশ্য সৎ হ'ব লাগিব মই অন্যায়ৰ বিৰুদ্ধে মাত মাতি যুঁজ দি 15 বছৰত আজি মোৰ সতীৰ্থ হেৰুৱালো বহুত মানুহজনক মোৰ লগত জীৱন আছে তিষ্ঠিব নোৱাৰি আত্মসমৰ্পণ পৰ্যন্ত কৰিছে মই কৰা নাই আজিলৈকে আছো মই যদি ক্ষমতাৰ ৰাজনীতি কৰা হলে মই আজি কংগ্ৰেছ কালি বিজেপি কৰিব পাৰিলোহেঁতেন বা পৰহি মই বিপিএফ কৰিব পাৰিলোহেঁতেন কৰা নাই কাৰণ যদি ন্যায় সততা আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতা মানুহবিলাক চবে যদি আত্মসমৰ্পণ কৰে
তেতিয়া এই অঞ্চলত কোনোদিন সুশাসন হ'বই নোৱাৰে, সুশাসন হ'বই নোৱাৰে। সংকোচৰ পৰা মাছবাটলৈকে বহুত নদ নদী আছে, তাৰ পৰা শিল বালি লৈ গৈ আছে কুঁৱাৰী। আমাৰ MCLA বিলাকে কমিটি গঠন কৰি পেলাই চাইছে, প্ৰায় 50টাতকৈ অধিক অবৈধ মানে কুঁৱাৰী আছে, তাত লাইচেঞ্চ নাই। টকা পইচা ক'ত যায় ধৰিবই নোৱাৰি। এটা ৰাস্তাৰ নামত 3বাৰ 4বাৰ চেংচন হয়, কিন্তু কাম নহয়। ৰাস্তা ঘাট আজি পকীকৰণ হৈছে, গাঁৱে ভূঞে সোমাইছে। এইটো কিয়? কেন্দ্ৰীয় আঁচনি। হাগ্ৰামা মহিলাৰ একো কৰা নাই। এইটো হস্পিটেলত ডক্টৰ নাই, নাৰ্ছ নাই। ANM নাৰ্ছবিলাকে আন্দোলন কৰি আছে। ইয়াত 2000তকৈ অধিক এলিমেণ্টাৰী শিক্ষকসকলৰ চাকৰি নিয়মীয়কৰণ কৰা নাই। সেইটোতো কৰিব পাৰিব লাগিছিল। প্ৰমীলা বাইদেউ মন্ত্ৰী থাকেই, এইবাৰ কৰিব নোৱাৰি পেলাই তেওঁ MP হ'ব খুজিছে। মইতো বুজা নাই, মানুহে MP এৰি আহি পেলাই মন্ত্ৰী হ'ব খোজে, আৰু তেওঁ মন্ত্ৰী হৈ মন্ত্ৰী এৰি পেলাই MP হ'ব খোজে। কি কাৰণত মই বুজা নাই আজিলৈকে। কাৰণ এজন মন্ত্ৰীৰ ক্ষমতাই MPতকৈও 10 গুণ বেছি হয়। MP মন্ত্ৰী হৈও যদি কাম কৰিব পৰা নাই, তাত গৈ কি কৰিব? সেইটো প্ৰশ্ন। আৰু নৱশৰণীয়া তেওঁক মই এদিন লগ পাই পেলাই মই কৈছিলোঁ নিজেই ইলেকশ্যনৰ পিছত, শৰণীয়া বড়ো অৱৰোধ আৱেগ লৈ এবাৰ ইলেকশ্যন জিকিলে 2বাৰ জিকিব নোৱাৰিব আপুনি। এতিয়া ৰাইজৰ কাৰণে কাম কৰক, বড়ো মানুহেও আপোনাক ভোট দিব। লাহে লাহে আপুনি ৰাজনীতিটো এটা স্থায়ী ধাৰাত লৈ যাব লাগিব। এনেকেই নহ'ব, কিন্তু লৈ নগ'ল। আজি তেওঁ ভুল ফল ভুগিবলৈ গৈ আছে। এইকাৰণে আজি মই বেছি কথা নকওঁ। কেণ্ডিডেট হিচাপে মোৰ ট্ৰেক্টৰ ছবি, আৰু মানুহে আজিকালি ক'বলৈ আৰম্ভ কৰিছে আধুনিক যুগত ট্ৰেক্টৰ আৰু নাঙলৰ যুদ্ধত কোনে জিকিব? ট্ৰেক্টৰ জিকিব নে নাঙল জিকিব? ট্ৰেক্টৰে দৌৰে, নাঙলে নদৌৰে। নাঙলৰ বিদায় আৰু বিদায়, নাঙলৰ বিদায়। আৰু নৱশৰণীয়া তেওঁৰ বিষয়ে মই ক'ব নিবিচাৰোঁ। 3 বেটাৰীত টৰ্চৰ 3টা বেটাৰী অলৰেডি ডেমেজ। যিয়ে নহওক, মই আৰু বেছি নকওঁ। আপোনালোকক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ মই অনুৰোধ জনালোঁ। আৰু আমাৰ মিত্ৰতা থাকিবই। BTCত মই ক'লোৱে, আৰু BTC যদি সফল হয়, আল্লাই মানে আমাক দোৱা কৰিব। যদি সফল হয় BTCলৈকে, অসম বিধানসভাৰ নিৰ্বাচনতো চাব এই মিত্ৰজোঁটৰ শক্তিয়ে কি চমৎকাৰ দেখায়, কি চমৎকাৰ হ'ব। বেছি নকওঁ, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। AIUDF জিন্দাবাদ, UPPL জিন্দাবাদ, মৌলানা বদৰুদ্দিন আজমল জিন্দাবাদ। ধন্যবাদ। UG ব্রহ্ম জিন্দাবাদ।